ঘৰৰ অৱস্থা নাই হাই এয়া আজি আলহীৰ কাৰণে আনিছোঁ এইফালে বজাৰ কৰি হাঁহৰ মাংস মাছ এইবোৰ লগে খাবলৈ কোন আলহী পিছত কৈ আছোঁ ভালকৈ চিনাকি কৰাই দিম আৰু এইফালে আমাৰ ছাৰে আজি বেজি লৈ আহিলে বেজি কেনে নিলে বেজি লৈ 4টাকৈ বেজি লৈ আহিছে এয়া বিষ হৈছে তেওঁ প্ৰায় হাত চাতবোৰ বিষ হৈছে ডক্টৰক দেখাবলৈ গৈছিলোঁ এতিয়া বিষত 4টাকৈ বেজি লৈ এতিয়া ভাল পাইছে এইফালে এতিয়া 5টা বনাই খাই আছে যিহেতু আলহী আহিছে বুলি কৈছিলোঁৱে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ এইফালে আলু ফ্ৰাই কৰি আছোঁ মাংসত দিবলৈ আজি আলহীৰ কাৰণে স্পেচিয়েলি আছে এয়া হাঁহৰ মাংস ময়ো খাম বুলি ভাবি আছিলোঁ যিহেতু মোৰ ফেভৰেট হয় হাঁহৰ মাংসটো সেইটো কাৰণে খাম বুলি ভাবি আছিলোঁ আৰু আমাৰ বায়ে যিহেতু হেৰি নাখায় হাঁহৰ মাংস নাখায় এয়া তাইৰ কাৰণে মাছ ইমানে আজি একদম চিম্পুলকৈ বনাম দালি হ'ল ভাতটো পাতিবলৈ আছে মাংসখিনি অকণমান আগবঢ়াই থৈ দিওঁ তাৰপিছত ভাতটো পাতি দিম আৰু আলহী কোন ক'বলৈ আছেই নহয় আৰু আলহী হৈছে আমাৰ বাৰ বায়েকৰ বেষ্ট ফ্ৰেণ্ড হয় একদম আমাৰ ঘৰুৱাই আৰু ফ্ৰেণ্ড বুলি ক'বলৈহে নামতে আহি থাকে বা আজি আহিছে বহুত নামত এইফালে সেইটো কাৰণে স্পেচিয়েলি বনাই আছোঁ আৰু ৰেচিপিনো কি চাই একেবাৰে চিম্পুলকৈ বনাম তথাপিও অলপ ইমান নামত আলহী আহিছে ভালো লাগিছে মনটো কোনোবা আহিলে ঘৰখনলৈ ভালে লাগে সেইটো কাৰণে পূৰা ফূৰ্তি মনেৰে বনাই আছোঁ কিবা কিবি লাহে লাহে ভিডিঅ'টো চাই যাওক আগলৈ এয়া আমাৰ সৰু পাৰ্টিটোৱে খাই আছে এইফালে কাপোৰে পিন্ধা নাই এয়া কোৱা সমীৰণ ভাল লাগিছে সৰু কেনেকুৱা লাগিছে খুৱাই নাই খোৱা আকৌ এয়া কলগেট আমাৰ কাবিয়াই আনি থৈছে এইবোৰ চব মাংস খাই ভাল লাগিছে নে কিমান ভাল লাগিছে তুমি ভাত খাই দেখাই দিয়া চবকে মাম খাই দেখাই দিয়া Are you happy? এয়া এতিয়া আমি ভাত খাব লৈছোঁ ইহঁতি চবে খালে সেইফালে বা সেইফালে আমাৰ আলহী খাই লওঁ একেবাৰে চিম্পুলকৈ বনালোঁ বিশেষ একো নবনালোঁ ইমান গৰম যে একো বনাবলৈ মন নগ'ল আৰু এই মাছৰ লগত খাইছে এই মানে হাঁহ খাচী গাহৰি একোৱে নাখায় অকল ব্ৰইলাৰ খায় লোকেল মাংস খায় নিচিনা আৰু মাছ খায় সেইকাৰণে ব্ৰইলাৰটো নিচিনা এইফালে হাতখন ভাল পাইছেনে আজি মেডিকেল পোৱাই দিলে আকৌ এক্সৰে কৰিবলৈ দিছে তাৰ কাৰণে যাব লাগিব এদিন কাইলৈতো দেওবাৰ সেইফালে যাব লাগিব এতিয়া তেন্তে ভাতটো খাই লওঁ একেবাৰে চিম্পুল ভাত কিন্তু নাখাওঁ আৰু ভাতটো খাই আজি হৈছে নেক্সট ডে কালি আৰু ভাত খোৱাৰ পাছত বৰ বিশেষ ভিডিঅ' কৰিবলৈ নহ'ল ভাগৰো লাগিলে আৰু যিহেতু ওলাই গৈছিলোঁ মানুহজনৰ কৈছিলোঁ যে আঙুলি এটা বিষ হৈছে তাৰ কাৰণে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ তাৰ পৰা আহি লগালগ ভাতত লাগিলোঁ মানুহ যিহেতু বহুতখিনি আছোঁ সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ এতিয়া কাম বন কৰি আজি চব বায়ে কৰিলে মই পাকঘৰতে সোমাই আছোঁ এতিয়া মানুহজনেও সহায় কৰি আছে ভাত পানী বনোৱাত অকণমান ভাল পাইছানে পাইছা আজি আকৌ বেজি আছে কালি মানে আপোনালোকক মই ভিডিঅ' কৰি দেখাব লাগিছিলে তেওঁ বেজি ল'বলৈ সময়ত কেনেকুৱা ভয় কৰিছিলে আৰু আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ এয়া কাঁচকলৰ ভাজি বনাইছোঁ এফালে সৰু মাছ ভাজি আছোঁ আৰু কালিৰ মাংস আছে দালি আছে আৰু বিশেষ একো নকৰোঁ আৰু বহুত গৰম এতিয়া বাৰু ৰ'দটো অকণমান কমিলে তথাপিতো গৰমটো আছে আৰু বাহঁতি এতিয়া ওলাই গৈছে মাহীহঁতৰ ঘৰলৈ আমাৰ কাষত যে আছে মাহীহঁতৰ ঘৰলৈ বেটিকো লৈ গৈছে তাইক গা পা ধুৱাবলৈ আছে এতিয়া অকণমান ভাবিছোঁ মানুহবোৰ নাই যেতিয়া অলপ বহোঁ অলপ এডিটিঙৰ কামো আছে কৰোঁ ঘৰ দুৱাৰ একদম পূৰা চাফা হৈ আছে আজি চব বায়ে কৰিলে তাই উঠি মেলি বোলে আজি চব মই ঘৰৰ কাম তাই খুব ধুনীয়াকৈ ঘৰ দুৱাৰবোৰ মানে হেৰি কৰে গত লগাব পাৰে ময়ো কৰি থওঁ তথাপিতো আৰু তাই মানে জানে যে সদায় ল'ৰা বেটিৰ লগত মোৰ অলপ হেৰি হয় বুলি সেইটো কাৰণে সিহঁতি দুজনীয়ে লগ লাগি ঘৰ দুৱাৰ চফা কৰিলে আৰু মই পাকঘৰত ৰাতিপুৱা সিহঁতক ব্ৰেকফাষ্ট বনালোঁ খোৱালোঁ বোৱালোঁ এতিয়া ভাত বনাইছোঁ এয়াই আজি কাম মানে আজিকালি অকল বেমাৰে হৈ থকা হৈছে আৰু কাইপিয়াই জ্বৰ ভাল পাইছিলেহে আকৌ দেউতাকৰ
আৰু কি হয় মতা মানুহবোৰ ইমান বেমাৰ নহয় নে আমাৰ এওঁ ইমান একো হৈ নাথাকে যে খালি ফাৰ্ষ্ট টাইম চাগে তেওঁক লৈ কিবা দেখাবলৈ মেডিকেল গৈছোঁ তেওঁক ফাৰ্ষ্ট টাইম মই বিয়া পতাৰ পৰা অন্ততঃ ফাৰ্ষ্ট টাইম তেওঁৰ কাৰণে মেডিকেল গৈছোঁ দেখাবলৈ হেল্ল' আমি কালি বাহাতিটো আহিছিলোঁ আপোনালোক দেখাইছিলোঁ এতিয়া গোটেইখিনি বাৰ বোলে অলপ বজাৰ আছে তাকে বজাৰ চজাৰ কৰি আহিবলৈ ওলাইছোঁ বজাৰ আছে বোলে আৰু আমি ওলাইছোঁ এনেই কাম নাই ঘৰত এনেই আছিলোঁ সেইটো কাৰণে আমিও ওলাই ল'লোঁ কাব্যা আৰু অলপ খোৱা বস্তু কিবি বজাৰ কৰিবলৈ আছে ল'ৰা সিহঁতি আছে এতিয়া পোৱালিকেইটা অলপ সেইটো কাৰণে ওলাই আহিছোঁ আৰু আমাৰ চাৰিআলিতে বা এজনীৰ দোকান আছে বেকাৰী দোকান তাকে আপোনালোকক আজি দেখাওঁ বুলি ভাবিছোঁ দোকানখনো যিসকলে চিনি নাপায় আহিব পাৰে বহুত ধুনীয়া ধুনীয়া বস্তু পায় সিহঁতৰ দোকানত কি পায় মই অলপ পাছতে দেখাই আছোঁ গৈ পাই ভালদৰে বাকো চিনাকি কৰাই দিম দোকানখনো দেখাই দিম কোনখিনিত আছে ঠিক আছে গৈ লওঁ তেন্তে আৰু বাকী বাৰ লগৰ এগৰাকী আহিছিলে যে তাই গুচি গ'লগৈ আজি বাছতে কাৰণ এদিনৰ কাৰণেহে আহিছিলে তাহাঁতৰ ল'ৰাটো আজিৰ পৰা স্কুল খুলিলে আজি নে কালিৰ পৰা স্কুল খুলিলে সেইটো কাৰণে তাই গুচি গ'লগৈ আৰু এতিয়া আমি কেইটা গৈ আছোঁ আমি গোটেইখিনি দূৰলৈ যাবলৈ ইমান মন আছে ইমান মানুহে গৈ আছে ফটো চটো দেখি আছোঁ কিন্তু আমাৰে মিলা নাই আমাৰ কেতিয়াবা মানুহজনৰ মিলিলে আমাৰ নিমিলে কিবা কিবি হয় আৰু আকৌ বা যাবলৈ হ'ল এতিয়া সেইটো কাৰণে মিলাই নাই এতিয়া ওচৰতে এনেই আৰু গোটেইকেইটা কফি একাপ খাওঁ বুলি ওলাইছোঁ সেয়াই আৰু বজাৰো কৰি আহোঁ আমাৰ কাব্যা ক'ত গৈছা মানে বজাৰ গৈছে এইফালে বা একদম এইফালে পোৱালিকেইটা ইমান ডাঙৰ গাড়ীখনত সিহঁতি অকল আগতে বহে দুইটা ওপৰা ওপৰিকৈ বহি লৈছে মানে বাহঁতৰ দোকান এতিয়া আমি আহি পাই গ'লোহি অকণমান সোমাব লাগে গলি এটাত আহিয়ে এয়া দেখিছেনে সকলো ধৰণৰ বেকাৰী বস্তু বৰ ধুনীয়া ধুনীয়া পোৱা যায় আমি প্ৰায় তাৰ পৰাই খাওঁ ঘৰৰ মানুহ যিহেতু আৰু যিসকলে চিনি নাপায় তেওঁলোকক ক'ব বিচাৰিছোঁ শ্বপখনৰ নাম হৈছে ভৰত বেকাৰী চুইটছ এণ্ড বেকাৰী এয়া বা এগৰাকী চিনি পাবই চাগে সৰহসংখ্যক মানুহে ডিমৌৰ এয়া আৰু খুব ধুনীয়া ধুনীয়া বস্তু পায় আপোনালোকক যদি যিকোনো ধৰণৰ বেকাৰী খাবলৈ মন যায় পপ চপ বিস্কুট সকলো ধৰণৰ ইয়াত পাব আৰু বস্তুবোৰ মানে বহুত বেছি ভাল মানে মই খাই পিনে কৈছোঁ বাৰু এনেকুৱা নাই আমি যিহেতু খায়ে থাকোঁ সেইটো কাৰণে কৈছোঁ এইফালে আমাৰ কাব্যাক দেখিছেনে এইবোৰ হেৰিয়ত দেখি পিনে আইচক্ৰীম খাবলৈ বিচাৰিছে তাহাঁতি তাই মোক একদম কৈ আছে মা এইটো খাম সেইটো খাম আৰু ইয়াত তেওঁলোকৰ কেকো বনোৱা হয় যিকোনো ডিজাইনৰ কেকো অৰ্ডাৰ লয় বাহঁতি আৰু বাৰ্থডেৰ সকলো বস্তু পোৱা যায় যে বাৰ্থডে ডেক'ৰেশ্যনৰ কাৰণে যিখিনি বস্তু মানুহক প্ৰয়োজন হয় সেইখিনি বস্তু পোৱা যায় মুঠতে সকলোখিনি আৰু কেকৰ পৰা কেকো অৰ্ডাৰ লয় বাৰ্থডে ডেক'ৰেশ্যনৰ বস্তু আছে আইচক্ৰীম সকলো ধৰণৰ বস্তু পোৱা যাব কোনোবাই যদি আহিব বিচাৰে আহিব পাৰিব ভৰত বেকাৰী এণ্ড চুইটছ এণ্ড বেকাৰী আমাৰ বজাৰ কৰি মেলি হ'ল এতিয়া আৰু সৰু বস্তু এটা পাহৰি গ'লোঁ মানুহজনে আনিবলৈ গৈছে এতিয়া আমি ৰখি আছোঁ এনেদৰে আৰু কাব্যাই যিটো বস্তু লাগে বুলি জিদ কৰিছিলে আমি ভয়তে জল্দি গ'লোঁ আজিকালি একচুৱেলি এক আনিবলৈ বেয়া হৈছে মানে কি হৈছে বস্তুবোৰ দেখিলে খুব লাগে বুলি এতিয়া মানে অলপমান জিদ কৰা হৈছে মানে কি হ'ল এইবোৰ যে ইহঁতি চলাই যে গাড়ী যে সৰু ল'ৰা ছোৱালী নামটো নক'লেও হয় সেই বস্তুটো দেখি পালে ডেঞ্জাৰাছ বস্তু এটা দেখি পালে কি হয় দেখাই দিয়া সেইটো কি হয় হোৱাট ইজ দিছ ফাইনেলি এতিয়া অকণমান তাই পাহৰিছে কথাটো হোৱাট ইজ দিছ কি হয় এইটো তাৰ ভিতৰত কি আছে কৈ দিয়া কি হয় এইটো কৈ দিয়া মেংগো ভিতৰত মেংগো আছে লিপষ্টিক লগালা এয়া চাওঁচোন লিপষ্টিক লগালো নে কৈছে তাই কি আমাৰ কাব্যা লিপষ্টিক আছে তোমাৰ লিপষ্টিক ইমান ধুনু হৈ আছে মই দি দিছোঁ ঠিক আছে তেন্তে ঘৰলৈ যাওঁ ঘৰলৈ গৈ লগ পাই আছোঁ কি আনিলোঁ দেখাম বাৰু বজাৰ কৰা
গৈ লওঁ তেনেহ'লে চাহ খাই উঠি ভাত বনোৱাত লাগিছোঁ কাৰণ টাইমটো বহুত হৈ গ'ল আমি 8:30 বজাত খাইছোঁ এতিয়া প্ৰায় 10টা বাজিবলৈ হ'ল কেমেৰাটো মোবাইলটো থ'ব লাগে জেগা বিচাৰি পোৱা নাই চাহ খাই এতিয়া ভাত বনাই আছোঁ ভাতত আজি যিহেতু মঙলবাৰ মানুহজনে নিৰামিষ খায় আৰু আমিনো কিয় খাম বেলেগ আমিও নিৰামিষে বনাই দিছোঁ আৰু আজি ভাতৰ লগত ৰঙালাও দাংবডি দি নিৰামিষ চব্জি দালি ইমানে খাম আৰু আজি বজাৰ বুলিবলৈ বিশেষ নাই বায়ে কিনিলে চব মোৰ একো কিনা নাই মই অকল ইহঁতৰ কাৰণে কি কি খোৱা বস্তু ল'লোঁ আৰু ডিম ল'বলৈ আছিলে ডিম 1 প্লেট ল'লোঁ সিমানে আৰু বায়ে ল'লে ক্ৰীম ল'লে তাৰপিছতে আৰু কি ল'লে এইডাল মোক কিনি দিলে এইডাল খোপাত মোৰ ল'লে মানে খোপাটো নৰয় যে হা সৰু কিবা কিবি আৰু এইবোৰ ষ্টিকডাল মোক কিনি দিলে মোৰ মানে খোপাটো নহ'লে নৰয় যে খুব দৰকাৰ হৈ আছিলে মই ল'ব লৈছিলোঁ তাই বোলে নালাগে মই কিনি দিওঁ বুলি ক'লে আৰু আমাৰ টিকলিৰ কাৰণে ইনাৰ দুটা কিনি দিলে সিমানে আৰু গৰমত পিন্ধিবলৈ সিমানে বজাৰ আৰু আম আনিলোঁ আৰু খোৱা বস্তু আৰু এইবোৰ আম আনিলোঁ ফল মূল আনিলোঁ কিবা কিবি নাচপতি কিবা কিবি ফল মূল আনিলোঁ সিমানে আৰু ভিডিঅ'টো আৰু ভাবিছোঁ আজি ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ঠিক আছে তেন্তে গুড নাইট বাই বাই